ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱক স্মৰণ কৰে ৰাজ্যবাসীয়ে। শিল্পীগৰাকীৰ 13 সংখ্যক মৃত্যুবাৰ্ষিকীত ৰাজ্যবাসীয়ে স্মৰণ কৰে বিভিন্ন অনুষ্ঠানৰ জৰিয়তে। অমৰ শিল্পীগৰাকীৰ গীতেৰে মাতেৰেই তেখেতক স্মৰণ কৰা হয়। ভাৰতৰত্ন বিশ্ববৰণ্য শিল্পীগৰাকীৰ স্মৃতিত লতাকটাৰ সূৰ্যোদয় যুৱ সংঘৰ প্ৰাংগণত এটি মনোগ্ৰাহী অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানটোৰ লগত জড়িত সকলো শিল্পীকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এক সুন্দৰ অনুষ্ঠান সকলোকে লগতে শিল্পীগৰাকীৰ অমৰ সৃষ্টিৰাজি সুন্দৰকৈ উপস্থাপন কৰা হয়। আমি চাওঁ হওক চৰলিকা মঞ্চৰ সৈতে এই অনুষ্ঠানৰ কিছু ডক্টৰ ভূপেন হাজৰিকাদেৱে অন্তৰেৰে কিছুমান শব্দেৰে অঞ্জলি যাচি অসমীক সজাইছিল অপৰূপত। সেয়ে তেওঁ লিখিছিল
গীতেৰে মাতেৰে ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী বৰ সুন্দৰকৈ উদযাপন কৰিলে সূৰ্যোদয় যুৱ সংঘৰ প্ৰাংগণত শিল্পীসকলে। সকলো শিল্পীৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। তেওঁলোক আগুৱাই যাওক। ধন্যবাদ।